এভৰিৱান আপোনালোক সকলোকে মই নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আমাৰ গাঁৱৰে নামঘৰত হোৱা দিহানাম আপোনালোকে নিশ্চয় দেখিলে আৰু হেয়া আছিলে আচলতে আমাৰ শংকৰ উৎসৱৰ এবাৰ কাৰ্যসূচীখন দুদিনীয়া আছিলে শনিবাৰ আৰু শনিবাৰে দিনত আছিলে দিহানাম আৰু দেওবাৰে ৰাতি আছিলে ভাওনা আৰু ভাওনাত আজি ভিডিঅ'টোত মই তাকে ভাবিলোঁ যে ভাওনাখনৰ অলপ ধ্ৰুৱ চৰিত্ৰ খুব ধুনীয়া ভাওনা হৈছিলে আচলতে আৰু আচলতে উঠি অহা প্ৰজন্মই কৰিছিলে একেবাৰে সৰু বুলিও নকওঁ মই মানে সকলো মিক্স আছে আৰু সৰু ডাঙৰ তো যেনে হ'লেও উঠি অহা বহুতখিনি আগতে নোলোৱা ল'ৰা ছোৱালীয়ে ভাওনা লৈছে আৰু ভাওনাখন আচলতে মই নিজে যাবলৈ উপস্থিত থাকিব নোৱাৰিলোঁ সেইবাবে ভাওনাখন ৰেকৰ্ড কৰা হৈছিলে আৰু ভাবিলোঁ মোৰ লগতে আপোনালোকেও মই যেতিয়া মোবাইলতে চাম তো আপোনালোকেও মোৰ লগতে চাব পাৰিব তো আচল বহুত ধুনীয়া ভাওনা হৈছিলে মানে যিসকলে চাইছে আৰু গম পাইছে আৰু মই যিখিনি ৰেকৰ্ডিং হৈ আহিছে সেইখিনি চাই বুজিব পাৰিছোঁ যে বহুত ধুনীয়া হৈছে আপোনালোকে চাই ভাল পাব নিশ্চয় আশা কৰোঁ আৰু মই নিজে উপস্থিত থাকিব নোৱাৰাৰ বাবে আচলতে ভাওনাখন যেনেকৈ ৰেকৰ্ড কৰিবলগীয়া লাগিছিলে আচলতে তেনেকৈ কৰিব নোৱাৰিলোঁ তাৰ বাবে দুখিত মই তো অলপ মানে লাইটৰ ফালৰ পৰা প্ৰব্লেম হ'ল বা বাকী চাউণ্ড চব ঠিকেই আছে কিন্তু এইবিলাকৰ অকণমান প্ৰব্লেম হ'ল আৰু লাইটৰ কাৰণে মানে ধৰক মুখত মানে সেইখিনি কেমেৰাখিনি আচলতে ইমান ধুনীয়াকৈ মিলোৱা নহ'লে তো একে জেগাতে পাতি মেলি থৈ দিলে তো সেইকাৰণে তো ইমান মানে হেৰি নহ'লে আৰু আচলতে নিজে নাথাকিলে বেলেগক ক'বলৈও নোৱাৰি তো সেইখিনিৰ কাৰণে তো ভাবিলোঁ আৰু আচলতে লাষ্টৰ 3টামান চিন আচলতে মোৰ ৰেকৰ্ড কৰা নহ'লে সেয়াও মই আপোনালোকৰ ওচৰত দুখিত আৰু যিখিনি কৰিছোঁ মানে আচলতে মই নিদোঁ বুলিয়ে ভাবিছিলোঁ আধা হৈছে তো সেইকাৰণে নিদোঁ বুলি ভাবিছিলোঁ কিন্তু মানে নিদিয়াকৈ নোৱাৰিলোঁ ইমান ধুনীয়াকৈ কৰিছে তো আপোনালোকে চাই ভাল পাব তো সেই যিখিনিলৈকে আছে সেইখিনিলৈকে তো যিসকলে চাইছে পাছৰ কাহিনীটোতো গমেই পায় তো সেইকাৰণে ভাওনাখনৰ আমাৰ ইয়াত কেনেকুৱা হৈছে কি হৈছে সেইখিনি চালে ধৰক বুজি পাব যে কিমান ধুনীয়াকৈ কৰিছে আচলতে মই সেইটোহে দেখুৱাব বিচাৰিছোঁ সৰু উঠি অহা প্ৰজন্মই কিমান ধুনীয়াকৈ কৰিছে সেইটো কাৰণে ভাল লাগিছে তো ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু ইয়াতে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ক্ষমা মানে অন্য একো নাই তো লাইটৰ কাৰণে ভিডিঅ'টো ভালকৈ নহ'ল আৰু লাষ্টৰ কেইটামান চিন থাকি গ'ল মোবাইলটো লৈ আহিলে তো অকণমানজনী টোপনি ধৰিলে বোলে তাই সেইকাৰণে মোবাইলটো লৈ মেলি গুচি আহিলে ঠিক আছে তেতিয়াহ'লে এতিয়া ভাওনাখন আপোনালোকে উপভোগ কৰক A few moments later विराक्षी धुरात ताल एक ताल Oh
মায়ার সংসারে মায়াতে সরাসর জগৎ সায়ুমুখী জীবন আমাকে কেন্দ্র কৰি তো ঘূৰিব লাগিব। আমিও সকলো প্ৰাণী হৃদয়ত বিৰাজমান হৈ যি যেনেই কৰ্মৰ কৰে তেনেই ফলতে ভোগ কৰে। এই জগতৰ দুষ্টসকলক বিনাশ কৰি সন্তসকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই লভ্য
ধন্য বিনোদয়া তোমাৰ উদ্দেশ্য অতি মহান বালক ধ্ৰুৱৰ অন্তৰত তুমি যি শৰীৰ ভক্তি বীজ ৰোপণ কৰিছা সেই শৰীৰ ভক্তি বৃক্ষ যদি জগত চিৰদিন অমৰ হৈ থাকিব সৰুচি কলিতাৰী হিংসা ধুমুহে সেই বৃক্ষ ওপৰত শিখৰ মাথা কৰিও ধূৰ্বৰ ভক্তি হিমালয় কৰে অসহমত ধূৰ্বৰ একান্ত শৰীৰ আজি মোক অস্থিৰ কৰি তুলিছে যাওঁ মই বালক ৰূপ ধৰি উদ্যান ৰাজ্য ভূৰ্ব কৰি থাকোঁ বিষ্ণু ভক্ত চিন্তা নথকাই ভাল
কিন্তু আজি নাৰায়ণে যে নিজৰ কৰ্তব্য পাহৰি গৈছে সেই কথাতে আমি চিন্তিত কৰ্তব্য মই কি কৰ্তব্য পাহৰিছো দেৱতী চালনা কিয় কৰে হে মধুসূদন এতিয়া এই নীতিত নাৰদেহে আপোনাৰ কৰ্তব্য মনত পেলাব লাগিব নিশ্চয় দেৱতী নহ'লেনো দেৱতী নাৰদৰ সাৰ্থকতা হয় হয় দেৱকী নাম নকৰে জনম আজি যাৰ নাভিপদ্মতি ব্ৰহ্মা উপজি প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে আৰু সেই প্ৰজা সমস্ত পৃথিৱীত উপস্থিত কৰি যদি প্ৰজাপতি দায়িত্ব ইমানতে সেই অৰ্জিত প্ৰজাবোৰক জানো এক সুগম পথে খুৱাব নাই যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱতী নাৰদে তন্ত্ৰৰ বিন বজাই শ্ৰী নাৰায়ণ নাৰায়ণ ঘূৰি পোৱাৰ লাভটি চালনাকাৰী নিশ্চয় চালনাত পাৰ্ট এই কথা মই আগেই বুজিব লাগিছিল কিন্তু সেইজনা এই পৃথিৱীৰ আদি আৰু অন্ত বুজাব মোৰ একেবাৰে আজি সমগ্ৰ সৃষ্টি চলিছে মাথো আপোনাৰ সেই ইংগিত শিক্ষা দিলেহে মই আপোনাৰ ভুল প্ৰচাৰ কৰাত সহায় কৰিব দেৱতী আজি কি কৰিছে মই বুজিবই পৰা জগতত হৰিভক্তৰ উভনিদৰ্শন নিশ্চয় প্ৰয়োজন যাৰ ফলত ভৱিষ্যতে মানৱবোৰে নিজৰ জীৱনৰ মুক্তিপথ অতি সোনকালে বিচাৰি পায় সেই কথা জানো প্ৰভু আপুনি চিন্তা নকৰিম কিয় সেয়েহে ভক্ত ৰক্ষাতে মই যুগে যুগে প্ৰভু মনুপুত্ৰ প্ৰিয় বিবিৰাজী অৰণ্য মাজে হৰিক আৰাধনা কৰাৰ বাবে ৰজা হ'ল অৰ্থাৎ এই সংসাৰৰ মায়া বন্দী হৈ আপোনাৰ জানো ভজন কৰিব নোৱাৰে নে সেই বিষয়ে কি ব্যৱস্থা আপুনি নিজে কৰক দেৱতী উত্তম পদৰ পত্নী কুন্তি বিষ্ণু ভক্ত কিন্তু গুৰুজী কুমন্ত্ৰণা বিষ্ণুৰ ভক্ত ৰজাও নিজৰ প্ৰকৃত নিজে পাহৰি গৈছে আনহাতে দেৱতী বৈকুণ্ঠ নিচিনে কাল কটাইছে অদ্ভুত কথাৰে কথা আপোনাৰ প্ৰত্যুত্তৰ মই একেবাৰে অপাৰগ কিন্তু এটি কথা প্ৰভু আপুনি সকলো জানিও মিছাতে মোক দোষাৰোপ কৰিছে প্ৰভু সেই পঞ্চদশীয়া ৰূপে গুণে মনোহৰ বালকটি মাহী মাকৰ অত্যাচাৰত পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে দেৱী কুন্তীৰ অন্তৰত ই এটা মহাদুখ মোৰ মতে প্ৰভু ধ্ৰুৱ কুমাৰৰ পৰাই সৃষ্টি হৰিভক্তৰে অশুভ নিদৰ্শন দাঙি ধৰিলে তেনে সুন্দৰ নহ'ব সকলো কথা জানি মোৰ পৰামৰ্শ বাবে বাট চাই থকা দেৱতী নাৰদ প্ৰত্যাশী হৈছে জানো কিন্তু এটি কথা
ধ্ৰুৱ হৈছে উচ্চ বয়সীয়া এটি মনোহৰ বালক ইমান কম বয়সতে হৰিপ্ৰণায়ণ হ'ব পাৰিবনে অসম্ভৱ লাগে কিন্তু আপোনাৰ আদেশ এই জগতৰ কল্যাণৰ বাবে এই কাৰ্যটো মই নিজক কৰি আছো এই কাৰ্যত আপুনি কিনা কৰিব এবে মই জানো ঈশ্বৰ ময়ো যাওঁ নিশ্চয়
Basta.
মই গাই যাওঁ তুমি শুনি যাওঁ শ্ৰৱণ কীৰ্তন এই নবিভক্তি হৃদয়ত স্থাপন কৰিলে সহজতে হৰি লাভ কৰিব পাৰি এতিয়া উঠা বাছা এতিয়া মই হৰিগীত গাই যাম আৰু তুমি শুনি যাবা হৰি নাম বিচাৰি খালো হাবাথুৰি নাম বিচাৰি খালো হাবাথুৰি হৰি নাম ইয়াতে আছে এতিয়া তুমি মোৰ লগে লগে গাই যোৱা হৰি নাম বিচাৰি খালো তোমাৰ লগতে মোক গীত শিকিবলৈ আৰু শিকি থাকিবলৈ জানে মোৰ লগত আজি শিকিবা বৰ ভাল হ'ব আহা আমি গুৰুদেৱক প্ৰণাম জনাওঁ তোমালোকৰ বক্তব্য শুনি মই বৰ সন্তোষিত হৈছো বাৰু কথা কোৱাচোন তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা মোক সকলোৱে দয়ালু বুলিয়ে মাতে এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই যি দেশৰ বালকসকলে একান্ত মনে শ্ৰী হৰি চৰণৰ প্ৰতি স্থিৰ ৰাখে এই দেশতে মই কিছুদিন বাস কৰোঁ হৰিনাম শুনি মই মৰিয়ে তোমাৰ লগতে কিছুদিন বাস কৰিছোঁ তোমাৰ উদ্দেশ্য কি প্ৰশংসনে ভয়াল আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছো তুমি মোৰ লগত সদায় থাকিবানে এতিয়া আমি গুৰুদেৱৰ গীত শিকো আহা গুৰুদেৱ তেওঁ মোৰ লগতে আপোনাৰ কাষত গীত শিকিবলৈ আহিছে আপুনি তেওঁকো মোৰ লগতে গীত শিকাব লাগিব নিশ্চয় শিকাম বাছা গুৰুদেৱ তুমি বৰ ভাগ্যৱান সেইকাৰণে শ্ৰী হৰি গীত গাবলৈ ইচ্ছা কৰা মানুহক লগ পাইছা বাছা তুমি আজিৰ পৰা ধ্ৰুৱ লগতে থাকিবা তোমাৰ গুৰুকে মই হৰি গীত গাম ধ্ৰুৱ গুৰুদেৱ এতিয়া ব'লা এই বালকক
অকণমান বিৰামত পৰিচয় কৰি দিয়া ব'লক গুৰুদেৱ। ময়ো যাওঁ আপুনি কৰ্তব্য আমি বচাব হৰিৰ গুণ আলোকীৰ্তন কৰি মুখেৰে কৰিছেনে ভাৱ সকলো প্ৰজা হয় মহাৰাজ, সকলো প্ৰজাই হৰি ভক্তিক গুণানুকীৰ্তন কৰি মুখেৰে ভাগ কৰিছে সেনাপতি হোমৰ মহাৰাজ আপুনিও কৰে দক্ষ ৰাজে আমাৰ ৰাজ্য গতিকে আসানে প্ৰস্তুত সকলো সৈন্য মন্ত্ৰ মহাৰাজ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব লক্ষ্য লক্ষ্য সৈন্য প্ৰস্তুত কৰি ৰাখিছো উত্তৰ ৰাজ্যৰ চৌপাশে ঘেৰাই আহে যদি কোনো বস্তু ৰাজ্যৰ ভিতৰে তেন্তে মহাৰাজ ধুমুহাৰ দৰে বিয়পি পৰি সিহঁতৰ ওপৰত মাভৈ মাভৈ নাচি উঠিব তীক্ষ্ণ বিমূৰ লক্ষ্য বিদাৰী শত্ৰুৰ উত্তপ্ত হৰিতেৰে ভক্তিৰ পুষ্পাঞ্জলি জননী পৰিৱৰ্তন ধন্য ধন্য সেনাপতি তুমিহে সেনাপতি থাকোঁতে নাই মোৰ কোনো চিন্তাৰ কৰক মন্ত্ৰীবৰ মহাৰাজ সেনাপতি মহাৰাজ আজিলৈ সভাখনতে ভংগ কৰা হোক ভাল মহাৰাজ
তিরঙ্গা ফুল যাক্ষার সন্তান আমি জগৎ বিধি আমার ভয় অঞ্চলে সরব তোমার ভয় কিন্তু বলি কই বিনা লাগতে না না ভাতৃ শ্রেষ্ঠ কথার শ্রেষ্ঠ রাখাল এই লগ্ন এই হিরো দেবতার সমাজে পরে পরে দৈত্য রাজব করে দিয়েছ এই ভাতৃ আর উচিত প্রতিকার করিব লাগিব দাদা মূল ওয়াসেটি উৎসবিলা আক্রমণ করে সর্বরাজ্য পূর্ণ করি দেবতা সমাজ অহংরা অবধিপুরা দৈত্যর হাত বিস্তারা নদীকে দাদা হাতু দৌড়ালে মুহূর্তে দেবতা আক্রমণ করে খানাতে পরিণত করো
মন্ত্ৰীবোৰ আৰু সেনাপতি মহাৰাজ আপোনালোকৰ মতামত অনুযায়ী এই পবিত্ৰ উত্তৰ ৰাজ্য শাসন কৰিছো